হাওৰাঘাটত 5 দিনীয়া গ্ৰীষ্মকালীন গীত কবিতাৰ কৰ্মশালা। হাওৰাঘাট শাখা কবি সন্মিলনৰ উদ্যোগত আৰু হাওৰাঘাট শিল্পী সমাজৰ সহযোগত 5 দিনীয়া গ্ৰীষ্মকালীন গীত কবিতাৰ কৰ্মশালা আজিৰে পৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাওৰাঘাট মহাবিদ্যালয়ৰ উপাধ্যক্ষা পুণ্যপ্ৰভা বৰাই। হাওৰাঘাট কিৰাত ভৱনত আয়োজিত এই কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে সুকণ্ঠী গায়িকা জয়মতী নাৰ্জাৰী, প্ৰবীণ শিল্পী প্ৰদীপ বৰা, মানিক বৰা আৰু বিশিষ্ট তবলাবাদক পৰাগ হাজৰিকা। প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ একাংশ কালজয়ী গীতৰ চৰ্চা কৰা হয়। উল্লেখ্য যে নতুন চমক সোণসেৰীয়া গীতসমূহৰ সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাই ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব পাৰিব বুলি মন্তব্য আগবঢ়ায় পুণ্যপ্ৰভা বৰাই। এতিয়া বিভিন্ন ধৰণৰ কৰ্মশালাবোৰ অনুষ্ঠিত হৈ আছে। হাওৰাঘাটৰ কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কিৰাত ভৱনতো আজি হাওৰাঘাট শাখা কবি সন্মিলনৰ উদ্যোগত আৰু শিল্পী সমাজৰ সহযোগত 5 দিনীয়াকৈ কবিতা আবৃত্তি আৰু গীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু ইয়াতে সমল ব্যক্তি হিচাপে উপস্থিত আছে বিশিষ্ট গায়িকা জয়মতী নাৰ্জাৰী বাইদেউ। তেখেতে ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা লগতে ভূপেন হাজৰিকাদেৱৰ গীত শিকাব ছাত্ৰ ছাত্ৰীসকলক। আৰু মই ভাবোঁ এইটো এটি সুন্দৰ প্ৰয়াস। এই চালুকীয়া অনুষ্ঠানটিয়ে এনেকৈ ভৱিষ্যতেও কিছুমান ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈ নৱপ্ৰজন্মক আগুৱাই লৈ যাব। যথেষ্ট উপস্থিত আছে, ভাল লাগিছে। এইখিনি ছাত্ৰ ছাত্ৰীয়ে যদি শিকি যায়, এখেতসকলক আমাৰ পুৰণি শিল্পীসকলক যদি শিকি যায়, তেতিয়াহ'লে বুজি পাই যায়, তেওঁলোকে যথেষ্ট উপকৃত হ'ব, ছাকচেছ হ'ব কবি সন্মিলন আৰু শিল্পী সমাজ। বৰ্তমান ডিজে পপ মিউজিকৰ যুগত জ্যোতি ৰাভা, পাৰ্বতী প্ৰসাদ তেওঁলোকৰ গীতৰ মানে আখৰা পাতিব লগা পৰিস্থিতি হৈছে অসমমূলকে। হয় হয়, সেইটো বৰ দুখৰ কথা। কাৰণ আমি এই যিখিনি আমাৰ শিপাটোকে আমি হেৰুৱাই পেলাইছোঁ। আজি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ কথাই কওঁ বা জ্যোতিপ্ৰসাদৰ কথাই কওঁ, ৰূপকোঁৱৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কথাই কওঁ, আমাৰ ভূপেনদাৰ কথাই কওঁ, এখেতসকলক আজিৰ প্ৰজন্মই চিনি নাপায়। গতিকে আমি এনেকুৱা এটা অৱস্থা হৈছে, কৰ্মশালা পাতি পেলাই আমি ল'ৰা ছোৱালীবিলাকক শিকাব লগা হৈছে, চিনি পোৱাব লগা হৈছে। এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা। গতিকে আমি আচলতে অভিভাৱক অভিভাৱিকাসকলেও এখেতসকলক চিনি পোৱাবলৈ চেষ্টা কৰিব লাগিব। নহ'লে আমাৰ শিপা আমি নিজেই হেৰুৱাব লাগিব, আমাৰ ভাষা সাহিত্য, আমাৰ সংস্কৃতি আমি হেৰুৱাব লাগিব। এইটো এটা বহুত ডাঙৰ কথা।